নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে জেডি ব্লগছ আৰু আজি আমি গৈ আছো ভেলোঘাট। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমিতো ঘৰতে খাই আহিছোঁ আৰু গাড়ীখনকতো কিবা এটা খুৱাব লাগিব। তেতিয়াহ'লে গাড়ীখনক কিবা এটা খুৱাই লওঁ বলক। বলক আজিৰ আমাৰ যাত্ৰা পথত আগবাঢ়িম। ভেলুঘাটৰ ফালে অতিক্ৰম কৰি গৈ থাকোঁতে কঠীয়াতলিত অসমৰ ৰিপুণদাক লগ পালোঁ। দাদাক আজি আমি লগ পাই গ'লোঁ সকলোৱে। আমি গৈ আছোঁ এতিয়া ৰাইডত গৈ আছে। ভাল লাগিছে দেই। দাদাক লগ পালোঁ আমি সকলোৱে। ৰাইডৰ হেৰিৰ নাম কি? ভেলোঘাট গৈ আছোঁ আমি এতিয়া। ভেলোঘাট গৈ আছে। সঁচাকৈ দাদাক লগ পাই বহুত ভাল লাগিলে। ভবা নাছিলোঁ দাদাক লগ পাম বুলি, ফাইনেলি লগ পালোঁ। বগা চাৰিআলি পাইছোঁ আৰু 41 কিলোমিটাৰ যোৱাৰ পাছতে আমি ভেলোঘাট পাম। আৰু এতিয়া অলপ গৈছোঁ, গৈ পেলাই অলপ ঠাণ্ডা খাইছোঁ। ৰাতিপুৱা ভাত খাই আহিছিলোঁ আৰু এতিয়া হোটেলৰ সময় ফুড দি আছোঁ আমি চবেই। মাই গড, ৱেলকাম টু ভেলোঘাট। আপোনালোকক দেখাম আমি, চাওক ভেলোঘাট। আপোনালোকে চাওক। ফাইনেলি ইয়ালৈকে পানী পৰিছে, আমাৰ গাঁৱত পানী পৰি আছে। পানীৰ চাউণ্ড বহুত বেছি, আপোনালোকে চাওক। আৰু বহুত ওপৰলৈ আমি উঠি আহিলোঁ, একে ওচৰত আছোঁ। গড, ভাল লাগিছে বহুত। আৰু হয়তো আপোনালোকে একো শুনিব পোৱা নাই চাগে, যিহেতু পানীৰ শব্দ ইয়াত বহুত বেছি। সেয়ে চাই থাকক, আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু ওপৰলৈ যাবলৈ ৰিস্ক আছে যদিও ওপৰলৈ যাবলৈ চেষ্টা কৰিম। যোৱা যোৱা। পাহাৰ বগাই আছোঁ, আপোনালোকে চাই থাকক। क्या नजरा है। গৰম বহুত বেছি আছিলে, চ' সকলোৰে মিলি গা ধুলোঁ। তো বাই বাই ভেলোঘাট। এতিয়া আমি যাবলৈ ওলালোঁ ঘৰত আৰু গা চা ধুলোঁ। এতিয়া ব'লক ঘৰলৈ যাওঁ। ফাইনেলি 120 কিলোমিটাৰ অতিক্ৰম কৰি আজি আমি ঘৰ পালোহি। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।